Hi everyone, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি কাতি বিহু আৰু কাতি বিহু উপলক্ষে মই আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছো আৰু আজি আমি কোৱাটাৰতে বিহু উদযাপন কৰিছো কাৰণ আজি দুদিন হৈছে আমি নগাঁও পৰা আহিছো এই ঘৰৰ পৰা কাৰণ মোৰ হাজবেণ্ডৰ ডিউটি আছে ডিউটি জানেই আপোনালোকে এসিবি ডিউটি ক্ষতি কৰিব নোৱাৰে আৰু তেওঁলোকে তো ডিউটি কাৰেণ্ট নিদিলে আপোনালোকে আজি বিহু ডাঙৰ থাকিব লাগিব গতিকে ডিউটি কাৰণে মই গুচি আহিলো কাৰণ তেওঁ ইয়াত অকলে অকলে থাকিবলৈ বেয়া পায় বিহু দিনা আৰু আমি আজি কোৱাটাৰতে বিহু কেনেকৈ পালন কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজি মোৰ এই ভিডিঅ'টো আপোনালোকে কেনেকৈ চাই থাকিব মহাবলীলে বিহু আজি সেইকাৰণে আজি আমি সেই ভাত বনোৱা নাই আজি কি খাইছা দৈ চিৰা দৈ আৰু পুৰি আৰু আজি কাবুলি বুট আৰু পনীৰৰ চব্জি বনালো তেওঁলোকে খাবলৈ লৈছে ময়ো খাম এতিয়া হেপী কাতি বিহু আজি কাতি বিহু আমি এনেকৈ উদযাপন কৰোঁ সন্ধিয়া তুলসী তলত চাকি জ্বলাম আৰু দেখুৱাম আপোনালোকক আৰু ভিডিঅ'টো চাই থাকিব আজি তেতিয়াহ'লে মাইনা খোৱা গামোচাও দি দিব লাগে তাক গামোচা চামোচা লৈ লৈছে হেপী কাতি বিহু তুলসী তলত এতিয়া চাকি জ্বলাবলৈ লৈছো আমি এতিয়া কাতি বিহু তুলসী তলত চাকি জ্বলাইছো দেই আমি কাতি বিহু তুলসী তলত চাকি জ্বলাইছো তাৰপিছত আমি প্ৰসাদ খাম তুলসী তলত চাকি জ্বলোৱাৰ পিছত এতিয়া প্ৰসাদ খাবলৈ লৈছে এয়াই আজি আছিল আমাৰ মানুহ ঘৰৰ প্ৰসাদ খাবলৈ লৈছে আজি আৰু আপোনালোকক দেখুৱালো আমি কাতি বিহুটো কেনেকৈ উদযাপন কৰিলোঁ আৰু
আজি কি খাবা ৰাতি জানো কি খোৱাবা দিয়া তেতিয়াহ'লে এতিয়া ভাত বনাওঁগৈ আৰু সেইখিনি আপোনালোকক নিদেখোঁ কি বনাম আজি ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ মোৰ ভিডিঅ'টো আৰু আজি এই ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ